Welcome back to my first vlog. আৰু যোৱা নিশা 3 দিনৰ পৰা মোৰ টোপনি নাই কিয় কি কাৰণ কৰিব আছিলে ব্লগ আৰু মাত্ৰ ব্লগ ইউটিউবৰ জাৰ্নিত মই বহুত চেষ্টা কৰিলোঁ, বহুত ভিডিঅ' বনালোঁ, বহুত হেৰি কৰিলোঁ, কিন্তু এইটো এটা ছাকচেছফুল নাপালোঁ। যিহেতু মই ভাবিছোঁ ব্লগত মোৰ নিজৰ কেৰিয়াৰটো ঠিক কৰিম বুলি, আৰু ব্লগত মই ভিডিঅ' বনাওঁ বুলি বহুত ভাবিছোঁ। চ' মই 3 দিনৰ পৰা ভাবি কেনে ট্ৰাই কৰি চালোঁ। কিবা এটা ভাবোঁ, কিবা এটা হয়, কিবা এটা কৰোঁ, কিবা এটা হয়। কাৰণ যি ভাবি আহোঁ সেইটো নহয়। কেমেৰাৰ আগত আহিলে চব এইবিলাক পূৰা পানী ভৰ চুল্লি ভৰ পানী গুচি গৈ নাজানো কি বা কেমেৰা এনেকুৱা এটা বস্তু যোনটো বস্তু মানে ক'ব নোৱাৰি কেনেকুৱা ধৰণৰ। কেমেৰাটোৰ ওচৰত অহাৰ লগে লগে নিজৰ মানে কি ক'ম আৰু কি নক'ম মানে গোটেই সোপা পাহৰা খোৱা হয়। চ' মই বহুত মানে নাৰ্ভাছত মই ভিডিঅ'টো বনাই আছোঁ। আই হোপ আপোনালোকে যাতে ভাল লাগে, ভিডিঅ'টো চাই ভালো পাব। মই ইন্ট্ৰডাকশ্যন কৰি দিওঁ। আপোনালোকে মোৰ ইন্ট্ৰডাকশ্যন মানে ইমান ভাল নাপাব পাৰে, কাৰণ নতুন ইউটিউবাৰ নতুন হেৰিত নিজৰ ইন্ট্ৰডাকশ্যন দিওঁ কিন্তু ইন্ট্ৰডাকশ্যনটো দিয়া কম্পালচৰি। চ' মোৰ নাম হ'ল আকাশ, মই থাকোঁ অসম নৰ্থ ইষ্ট আছামত থাকোঁ। আৰু মোৰ পঢ়া শুনাৰ কথা পাতি দিয়ক, কিয় পঢ়া শুনাৰ মই কৈছোঁ দূৰত থাকোঁ। চ' সেইটো কাৰণে মই ব্লগ বনাব আৰম্ভ কৰিছোঁ। মই বহুত ট্ৰাই কৰিছোঁ, বহুত জেগাত ট্ৰাই কৰিছোঁ, কিন্তু ছাকচেছফুলটো হোৱা নাই। যাতে আপোনালোকৰ মনত যাতে মই থাকিব পাৰোঁ, আৰু এই ভিডিঅ' ভালদৰে এনেকৈ ভিডিঅ' দি আপোনালোক যাতে মনত মই জিকিব পাৰোঁ। জিকিবতো পাক্কা পাৰিম, কাৰণ আপোনালোকে যদি মোৰ ভিডিঅ' চাই থাকে অভিয়াছলি আপোনালোকে মোক ভাল পাব। আৰু চ' মই সেইটোৱে কওঁ, আৰু মোৰ ফাৰ্ষ্ট ব্লগত বাছ ইমানেই আছিলে। চ' আমাৰ পিছাইডৰ বাগানৰ আমি ক'ত থাকোঁ, কি কৰোঁ, চবখিনি আপোনালোকক ডিটেইলছত দেখাই দিম। আৰু অলপ সৰু মোৰ ভিউ আছে, ভিউখিনি আপোনালোকক দেখাই দিম। থেংক ইউ ছ' মাছ। তেতিয়ালৈকে টাটা বাই বাই।